LED আৰু CFL এই দুটাৰ মাজৰ ডিফাৰেন্স কিনো বাৰু? কিয় গভৰ্ণমেণ্টে আমাক সদায় LED ইউজ কৰিব দিয়ে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈ চাব লাগিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। চ' আপোনাৰ ফ্ৰেণ্ডবোৰকো শ্বেয়াৰ কৰি দিব। চ' পলম নকৰি ভিডিঅ'টো আগবাঢ়ো। চ' প্ৰথমতেতো আমি জানিলোঁ LED আৰু CFL ৰ ফুল ফৰ্মটো। LED ৰ ফুল ফৰ্ম হ'ল লাইট এমিটিং ডায়োড আৰু CFL ৰ ফুল ফৰ্মটো হ'ল কম্পেক্ট ফ্লুৰ'চাইট লেম্প। চ' এতিয়া চাওঁ আহক LED কেনেকৈ কাম কৰে। চ' ডিফাৰেঞ্চ জনাৰ আগত আমিতো গম পাব লাগিব এই দুইটা বস্তু কেনেদৰে কাম কৰে। যেনেকৈ ইয়াৰ নামটো আছে লাইট এমিটিং ডায়োড, ঠিক তেনেদৰে যেতিয়া LED ৰ ডায়োডটোৰে কাৰেণ্ট পাছ হয় তেতিয়া এইটো গ্ল' কৰে। মানে চিম্পলি আপুনি ক'ব পাৰে যে LED এটাৰ মাজেৰে যেতিয়া কাৰেণ্ট পাছ হয় তেতিয়া LED টো গ্ল' কৰে। ইয়াৰ বিপৰীতে CFL টো সম্পূৰ্ণ বেলেগ। আপোনালোকৰ মনত আছেনে এটা দীঘল টিউবলাইট পোৱা গৈছিল আগত, এতিয়াও বহুত দোকানত আৰু কিছুমান ঘৰতো ইউজ কৰা হয়। চ' সেই টিউবলাইটটোৰে কম্পেক্ট ভাৰ্জন এটা হ'ল CFL, মানে কম্পেক্ট মানে কি সৰু ভাৰ্জন এটা হ'ল CFL। চ' এই CFL টোৰ ভিতৰত ল' প্ৰেচাৰাইজড মাৰ্কিউৰি ভেপৰ গেছ থাকে। এই গেছটোৱে কাৰেণ্ট বা ইলেক্ট্ৰনৰ লগত কেমিকেল ৰিয়েকশ্যন কৰি আল্ট্ৰাভায়োলেট ৰেজ উৎপন্ন কৰে। চ' আল্ট্ৰাভায়োলেটটো ৰেজ আমাৰ বডিৰ কাৰণে হাৰ্মফুল, কিন্তু CFL ৰ ভিতৰৰ চাইডে এখন পৰত থাকে, এটা কেমিকেলৰ লেয়াৰ থাকে যিটোৰ কাৰণে আল্ট্ৰাভায়োলেট ৰেজটো আহিব নোৱাৰে আৰু আমাৰ কাৰণে যিটো হাৰ্মফুল নহয় সেই বগা পোহৰটো আহিব পাৰে। চ' এতিয়াতো ক্লিয়াৰ হৈ গৈছে LED কি আৰু CFL কি, বা LED কেনেকৈ পোহৰ উৎপন্ন কৰিব পাৰে আৰু CFL কেনেদৰে পোহৰ উৎপন্ন কৰিব পাৰে। চ' এতিয়া আমি মেইন টপিকটো লৈ যাম, LED আৰু CFL ৰ মাজৰ মেইন ডিফাৰেঞ্চবোৰ কি কি, যাৰ কাৰণে গভৰ্ণমেণ্টেও বৰ্তমান আমাক বহুত ফ'ৰ্চ কৰি আছে LED ইউজ কৰাৰ কাৰণে। LED ৰ ইমানবোৰ কি লাভ আছে। চ' মই চাৰ্ট বনাই দেখাই দিছোঁ যাতে ভিডিঅ'টো বেছি দীঘল হৈ নাযায়। লিষ্টখনত মই 6টা পইণ্ট উল্লেখ কৰিছোঁ, আপোনালোকে চাই লওক। পাৱাৰ কনজাম্পশ্যন আছে, ইয়াতে প্ৰাইচ আছে, এফিচিয়েণ্ট আছে, হিট আছে, লাইফ, ৰিচাইকেলেবল, এফেক্ট অফ ছুইচিং। এই গোটেইকেইটা পইণ্টৰ দ্বাৰা আপোনালোকে ভিডিঅ'টো বুজাত বেছি সহজ হৈ যাব আৰু ভিডিঅ'টো বেছি দীঘলো নহ'ব। মানে LED বা CFL ৰ কোনটো ব্যৱহাৰ কৰিলে আমাৰ লাইটৰ বিল বেছি আহিব বা কোনটো ব্যৱহাৰ কৰিলে আমাৰ লাইটৰ বিল কম আহিব। চ' এই ক্ষেত্ৰত LED আগত আছে, কাৰণ LED ব্যৱহাৰ কৰিলে লাইটৰ বিল সকলোতকৈ কম আহে। আপোনালোকে এইটো জানেই, কাৰণ গভৰ্ণমেণ্টৰ ছাইটবিলাকত আৰু গভৰ্ণমেণ্টেতো এডভাৰটাইজমেণ্ট কৰিয়ে থাকে। চ' প্ৰথমটোতো LED আগবাঢ়ি আছে। চ' প্ৰাইচৰ ক্ষেত্ৰত LED পিছ পৰি আছে, কাৰণ LED ৰ প্ৰাইচ বেছি CFL ৰ ক্ষেত্ৰত। কিন্তু আপুনি এতিয়াৰটো নাভাবি যদি দূৰৰটো ভাবে তেন্তে আপুনি গম পাব যে CFL টো আজি আপুনি কমত কিনিব পাইছে, কিন্তু আপুনি ভৱিষ্যতলৈ লাইটৰ বিল বেছিকৈ দি থাকিব লাগিব। কিন্তু আজি আপুনি LED টো বেছি দামত কিনি আপোনাৰ লাইটৰ বিলটো 100 টকা 200 টকা কমত আহিব। চ' এইটোৱে ডিফাৰেঞ্চ হৈ যায়। প্ৰাইচটো চালেই নহ'ব, আপোনালোকে মেইন ভিতৰুৱা বস্তুটো বুজি চাব লাগিব। ইয়াৰ পিছত হ'ল হিট, মানে গৰম। এটা ৰুমত যদি আপুনি LED জ্বলাইছে আৰু আন এটা ৰুমত আপুনি CFL জ্বলাইছে, তেন্তে LED ৰুমটোতকৈ আপোনাৰ CFL জ্বলাই থোৱা ৰুমটো বেছি গৰম হ'ব। চ' এই ক্ষেত্ৰতো LED আগবাঢ়ি আছে। ইয়াৰ পিছত হ'ল লাইফ, মানে জীৱনকাল, মানে কোনটো কিমান দিন বেছিলৈ ভালে থাকে। চ' আপুনি নিজে প্ৰেক্টিকেলি গম পাইছে চাগে LED বেছি দিন থাকে CFL তকৈ, কাৰণ CFL টো আনিব আপুনি কেইবছৰমান পিছতে বেয়া হৈ যায়, কিন্তু LED ৰ ক্ষেত্ৰত এনেকুৱা নহয়। LED আপোনাৰ বহুত দিনলৈ ভালে থাকে। আৰু যিটো আমাৰ 5 নম্বৰ পইণ্ট হয় ৰিচাইকেলেবল, এই ক্ষেত্ৰতো LED টো আগবাঢ়িছে, কাৰণ LED টো আপুনি ৰিইউজ কৰিব পাৰে, ৰিচাইকেল কৰি আকৌ ব্যৱহাৰ কৰিব পাৰে। কিন্তু CFL ৰ ক্ষেত্ৰত এনেকুৱা নহয়। CFL টো এবাৰ বেয়া হোৱাৰ পিছত আপুনি সেইটো আৰু নতুনকৈ ব্যৱহাৰ কৰিব নোৱাৰে বা নতুনকৈ বনাই কিনে আকৌ সেইটোৰ পৰা ইউজ কৰিব নোৱাৰে। চ' এই ক্ষেত্ৰতো LED আগবাঢ়ি আছে। ইয়াৰ পিছত নেক্সট পইণ্টটো হ'ল এফেক্ট অফ ছুইচিং, মানে আমাক মা দেউতাহঁতে বহুত কৈ থাকে যে ঐ লাইটটো বেছি অফ অন কৰি নাথাকিবি, বেয়া হৈ যাব লাইটটো। চ' এইটো আছিল CFL ৰ দিনত, মানে CFL ৰ যদি আপুনি লাইটটো অফ অন কৰি থাকে তেন্তে CFL ৰ লাইফ টাইমটো কমি যায়, মানে ডিক্ৰিজ হৈ যায়। কিন্তু LED ৰ ক্ষেত্ৰত এনেকুৱা নহয়। LED ত আপুনি লাইটটো যিমানে অফ অন কৰি থাকক, যিমানে যি কৰক, মানে LED ৰ লাইফ লাইনটো কমি নাযায়। চ' এই ক্ষেত্ৰতো LED আগবাঢ়ি আছে। চ' গোটেইকেইটা পইণ্টটো মই আপোনালোকক ভালকে ডেছক্ৰাইব কৰি দিলোঁ। আশা কৰিছোঁ আপোনালোকে ভালকে বুজি পাইছে। চ' এই গোটেইকেইটা পইণ্টৰ ক্লিয়াৰ উইনাৰটো আপোনালোকে নিজে গমেই পাইছে, LED হয়। মাত্ৰ এটাত হাৰিব লগা হ'ল প্ৰাইচৰ ক্ষেত্ৰত। চ' এইটো হাৰা বুলিও ক'ব নোৱাৰে। চ' গোটেইখিনি বস্তুটো মই আপোনালোকক ভালকে ডেছক্ৰাইব কৰি দিলোঁ। আশা কৰিছোঁ আপোনালোকে ভালকে বুজি পালে, আৰু যদি ফিউচাৰত আপুনি যেতিয়া লাইট কিনিবলৈ যায় তেন্তে আপুনি LED কিনিব CFL ক বাদ দি। চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব, এই চেনেলটো ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটোত অল ক্লিক কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈ ষ্টে ছেফ, ষ্টে হেল্ডি এণ্ড গুড বাই। ৰ'ব ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব দেই, ক'ব পাহৰি গ'লোঁ।